গছ বিহু পাতি যাম বিহুখন কৰি যাম গছ বিহু সজাই যাম কিয় কৰো পৰিয়ালৰ আটাইকেইজন গোট খাই পেলাই কি কৰিছেনো বাৰী চুকতে আমি গছ পুলি ৰুই আছো গছ পুলি ৰুবলৈনো পৰিয়ালৰ আটাইকেইজন মানুহ লাগেনে আজি 4 বহাগ নহয় জানো 4 বহাগ হ'ল তাতেনো কি হ'ল হেৰ আমাৰ হেৰি নহয় আমাৰ ঘৰৰ কাষৰটো আমাৰ ৰবিৰাম হলিৰাম আমাৰ এই বকুল নিতুল ইহঁতেতো প্ৰত্যেকেতো গছ পুলি ৰুই আছে কচোন কৰো 4 বহাগত যে আমি গছ পুলি ৰুব লাগে কথাটোনো কি হেৰ যেতিয়া নেকি মানে প্ৰথম গছৰ কুঁহিপাত ওলাই তেতিয়া বহাগ নাহে জানো আৰু তাৰোপৰি আমাৰ এই গছৰটো পৰিৱেশটো নিকা কৰে আৰুতো সুন্দৰভাৱে আমাৰ উশাহ নিশাহ ল'বৰ কাৰণে আমাৰতো বায়ু দিয়ে আৰু তাৰোপৰি ভৱিষ্যতৰ কাৰণে যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়াবলগীয়া হয় তেতিয়াতো এই গছেতো আমাক সহায় কৰিব কৰো তই কিন্তু এইটো মোক ভাল শিক্ষা দিলি দেই মই গাঁৱলৈ বুলি ওলাই আহিছিলোঁ এতিয়া মই গাঁৱলৈ নাযাওঁ মই উভতি গৈ সকলো গাঁৱৰ ৰাইজক গছ পুলি ৰুবলৈ কওঁ যে 4 বহাগটো আমি গছ বিহু হিচাপে পালন কৰিব লাগে বুলি মই সকলোকে জনাই দিমগৈ মই আৰু এতিয়া উলটিলোহে দেই জয় জয়তে অসমবাসীলৈ গছ বিহুৰ সেউজ সম্ভাষণ জনাইছোঁ গছ বিহু হ'ল গছ ৰোৱাৰ উৎসৱ গছ বিহু হ'ল পৰিৱেশ সংৰক্ষণৰ উৎসৱ বিগত 23 বছৰ আমি এইডোখৰ জেগাতে গছ বিহু উদযাপন কৰি আহিছোঁ মই সমূহ অসমবাসীৰ প্ৰত্যেক ঘৰকে মই এই আহ্বান জনাম যে আজিৰ দিনটোত গছক বিহুৱান দি কমেও এজোপা গছ ৰুই আমি ধৰাখনক সেউজীয়া কৰোঁ আৰু জীপাল কৰোঁ আমি সকলোৱে গছ বিহু হিচাপে পালন কৰোঁ